নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আমি ইতিমধ্যে দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা চেপ্টাৰটো শেষ কৰিলোঁ। যিসকলে চোৱা নাই মোৰ ভিডিঅ'জবোৰ চাই ল'বা, প্লে'লিষ্টত পাই যাবা চেনেলৰ। এতিয়া আমি তাৰ পাছৰ যিটো পাঠ আছে বহুপদ, ইংৰাজীত কোৱা হয় পলিনমিয়েলছ, সেই চেপ্টাৰটোলৈ গৈ আছোঁ। দ্বিতীয় অধ্যায় পৰে। এতিয়া বহুপদৰ বিষয়ে তোমালোকে ক্লাছ 9ত পঢ়ি আহিছিলা নহয় জানো? বীজগণিতীয় ৰাশিয়ে কিছু বহুপদ, কিন্তু সকলো বীজগণিতীয় ৰাশি বহুপদত নপৰে। কিয়নো চলকৰ কোনবোৰ বহুপদ হ'ব, যিবোৰ বীজগণিতীয় ৰাশিৰ চলকৰ যিটো সূচক থাকে সেই সূচকটো কি হ'ব লাগিব? পূৰ্ণ সংখ্যা হ'ব লাগিব। তেতিয়াহে সি কিহত পৰিব? বহুপদত পৰিব। এতিয়া কেইটামান বহুপদ আমি চাই লওঁচোন আহা, লেচনটো ষ্টাৰ্ট কৰিব লওঁতে। এয়া স্ক্ৰীণত চোৱা, তোমালোকৰ কেইটামান বহুপদ মই লিখি লৈছোঁ। ইয়াত লিখা হৈছে px = 4x + 3, এইটো এক্সত থকা এটা বহুপদ। px = 4x + 3, য'ত এক্সৰ সূচকটো কি আছে? 1 আছে নহয় জানো? আকৌ একেধৰণে ছেকেণ্ডটো কি লিখিছোঁ? p of x = x² + 2x + 3, তাত x² যিটো পদ আছে তাৰ ঘাতটো কিমান? 2, কাৰণ এক্সৰ সূচক 2 আছে। আৰু লগতে 2x পদটোৰ এক্সৰ সূচক কি আছে? 1। এই 2, 1 এইবোৰ চব পূৰ্ণ সংখ্যা নহয় জানো? গতিকে এইবোৰ একোটা বহুপদত পৰে। এতিয়া আহোঁ বহুপদৰ মাত্ৰা বুলিলে কি বুজোঁ। প্ৰথম বহুপদটো চোৱা, p of x = 4x + 3 লিখিছোঁ। তাত এক্সৰ সূচক কিমান? 1 নহয় জানো? গতিকে সেইটোৰ মাত্ৰা হৈছে, বহুপদৰ মাত্ৰাটো হৈছে 1। আৰু 2 নম্বৰ যিটো বহুপদ লিখিছোঁ, p of x = x² + 2x + 3, তাত এক্সটো 2 ঠাইত আছে। তাৰে প্ৰথম যিটো x² পদ আছে তাত এক্সৰ সূচক হৈছে 2, আৰু পাছৰ যিটো পদ আছে 2x, তাত এক্সৰ সূচক হৈছে 1। গতিকে ইয়াত এই বহুপদটোত এটা সৰ্বোচ্চ সূচকটো কি? 2 নহয় জানো? সৰ্বোচ্চ ঘাতটো 2, গতিকে এইটোক কোৱা হয় দ্বিঘাত বহুপদ। এতিয়া বহুপদৰ মাত্ৰা বুলিলে আমি কি ক'ম? যে এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতটোকে বহুপদটোৰ মাত্ৰা বুলি কোৱা হয়। প্ৰথমটো হৈছে ৰৈখিক বহুপদ, যাৰ যেতিয়া মাত্ৰাটো 1 হয় তাক কোৱা হয় ৰৈখিক বহুপদ, আৰু মাত্ৰাটো 2 হ'লে তাক কোৱা হয় দ্বিঘাত বহুপদ। তেনেকৈ মাত্ৰা 3 হ'লে ত্ৰিঘাত বহুপদ। এইবাৰ আহোঁ বহুপদৰ শূন্য বোলা কথাটোলৈ। বহুপদৰ শূন্য মানে কি আছিলে বাৰু? ক্লাছ 9ত মনত আছেনে বাৰু তোমালোকৰ? যে চলকৰ যি মানৰ বাবে বহুপদটোৰ মান শূন্য ওলায়, সেই চলকৰ সেই মানটোক বহুপদটোৰ কি বুলি কোৱা হয়? শূন্য বুলি কোৱা হয়। এটা উদাহৰণ চাওঁচোন আহা। ধৰি ল'লোঁ px = 2x + 3 এটা বহুপদ। যে এই 2x + 3 নামৰ বহুপদটোত এক্সৰ ঠাইত যদি আমি -3/2 বহাই দিওঁ, তেতিয়াহ'লে এই বহুপদটোৰ মানটো কি ওলাই যায়? শূন্য ওলাই যায়। গতিকে -3/2 হৈছে এই p of x = 2x + 3 নামৰ যিটো বহুপদ, তাৰ এটা শূন্য। একেদৰে যদি মই এটা দ্বিঘাত বহুপদৰ ক্ষেত্ৰত লক্ষ্য কৰোঁ, ধৰি ল'লোঁ px = x² - 3x - 4, এইটো এটা দ্বিঘাত বহুপদ। তাত যদি মই এক্সৰ ঠাইত -1 বহাই দিওঁ, তোমালোকে কেলকুলেশ্যন কৰি চাব পাৰা, এনচাৰটো আমি 0 পাম। গতিকে আমি কি কৰিব পাৰোঁ? -1টোক সেই p of x যিটো বহুপদ আছে x² - 3x - 4, সেই বহুপদটোৰ সিও এটা কি বুলি কোৱা হ'ব? তাক শূন্য বুলি কোৱা হ'ব। এইবাৰ আহোঁ বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থলৈ। এয়া তোমালোকৰ স্ক্ৰীণত চোৱা এটা মই বহুপদ লৈছোঁ, y = 2x + 3। এই বহুপদটোৰ মই এতিয়া লেখ এডাল অংকন কৰাৰ চেষ্টা কৰিম। লেখডালৰ মই ফটো এটা তোমালোকক দেখুৱাইছোঁ বাৰু। লেখ অংকন কৰিবৰ কাৰণে মই দুটা কোঅৰ্ডিনেট উলিয়াই ল'লোঁ। প্ৰথম কোঅৰ্ডিনেটটো হৈছে -2, -1, আৰু দ্বিতীয় কোঅৰ্ডিনেটটো হৈছে 2, 7। এইবোৰতো তোমালোকে উলিয়াই পাইছে যোৱাবাৰ ক্লাছ 9ত। এতিয়া মন কৰাচোন, এইকেইটা মই যেতিয়া বিন্দু সংযোগ কৰি দিলোঁ, তেতিয়া তোমাৰ কি দেখিলোঁ? ইয়াত এডাল লেখ পালোঁ। তোমালোকে মন কৰিছানে বাৰু? সেই লেখডালে x অক্ষক -3/2, 0 বিন্দুত এবাৰ কাটিছে। গতিকে তাত এক্সৰ ভেলুটো কিমান? -3/2। গতিকে আমাৰ এই যিটো বহুপদ হ'ব, তাৰ এটা শূন্য আমি পাম -3/2। আৰু তাততো বেলেগ আৰু এক্স অক্ষক কটা বিন্দু নাই। গতিকে এই বহুপদটো এটা ৰৈখিক বহুপদ, আৰু সেইকাৰণে এই ৰৈখিক বহুপদটোৰ লেখডালে এক্স অক্ষত মাত্ৰ এটা বিন্দুত কাটিছে। গতিকে আমি গম পালোঁ যে ৰৈখিক বহুপদৰ ক্ষেত্ৰত, লেখৰ ক্ষেত্ৰত এক্স অক্ষত মাত্ৰ এটা বিন্দু কাটিব। তেতিয়া দ্বিঘাত বহুপদৰ ক্ষেত্ৰত এক্স অক্ষত কেইটা বিন্দু কাটিব? 2টাত কাটিব। ত্ৰিঘাত হ'লে 3টাত কাটিব। এইবাৰ তেনেহ'লে চাওঁচোন আহা অনুশীলনী 2.1ত। ইয়াত প্ৰশ্নটোত দিছে যে কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেখবোৰ তলৰ চিত্ৰ 2.10 দিয়া আছে। প্ৰতিটোৰে ক্ষেত্ৰত pxৰ শূন্যৰ সংখ্যা উলিওৱা। আমি তাৰমানে গ্ৰাফ চাই পেলাই শূন্যৰ সংখ্যা উলিয়াব লাগে।
1 নং চিত্ৰটোত x অক্ষৰ সমান্তৰাল হৈছে লেখডাল, গতিকে x অক্ষক কোনো বিন্দুত কটা নাই বাবে শূন্যৰ সংখ্যা নাই, শূন্য নাই তাৰমানে। 2 নং চিত্ৰটোত x অক্ষক এটা বিন্দুত কাটিছে লেখডালে, গতিকে শূন্যৰ সংখ্যা এটা। 3 নং চিত্ৰটোত x অক্ষক 3টা বিন্দুত কাটিছে, গতিকে শূন্যৰ সংখ্যা 3টা, তাৰমানে নিশ্চয় এটা ত্ৰিঘাত বহুপদ। 4 নং চিত্ৰটোত x অক্ষক 2টা বিন্দুত কাটিছে লেখডালে, গতিকে শূন্যৰ সংখ্যা 2টা, তাৰমানে দ্বিঘাত বহুপদ। 5 নং চিত্ৰটোত x অক্ষক কেইটা বিন্দুত কাটিছে হিচাপ কৰিছচোন, 1 2 3 4টা বিন্দুত কাটিছে, গতিকে সেইটো চতুৰ্ঘাত বহুপদ বা বহুপদ বুলি ক'ব পাৰোঁ। ঘাতটো 4টা, মানে x⁴ এটা আছে তাৰমানে। আৰু তেনেকৈ 6 নম্বৰ চিত্ৰটোত কি আছে, 1 2 3টা ত্ৰিঘাত বহুপদ হ'ব, 2টা বিন্দুত কাটিছে। গতিকে এনেধৰণে আমি গ্ৰাফ চায়ো এটা বহুপদৰ শূন্যৰ সংখ্যা কিমান আমি ক'ব পাৰোঁ। চ' নেক্সট ভিডিঅ'ত আমি এই দ্বিঘাত বা ত্ৰিঘাত বহুপদেই হওক, এই বহুপদবোৰৰ শূন্যৰ সৈতে সেই বহুপদবোৰৰ যিবোৰ সহগ আছে, সহগবোৰৰ সম্পৰ্ক কিনো সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম।